এবাৰ এখন গাঁৱলৈ চন্দনে তেওঁৰ পত্নী সৰস্বতী আৰু দুয়োটা ল'ৰা-ছোৱালীৰ সৈতে থাকিবলৈ আহিছিল আৰু তেওঁলোকৰ এটা ঘৰ পছন্দ হৈছিল। আৰে বাহ, এই ঘৰটোৰ বাগিচাখনত ইমান ধুনীয়া ফুলবোৰ আৰু জোলনা আছে। সন্ধিয়া হোৱাৰ লগে লগে সুমন আৰু পংখীয়ে সেই বাগিচাখনত খেলিবলৈ ধৰিলে আৰু সিহঁত দুয়োটাই খেলি থকা এজনী সৰু চুৰেলে চাই আছিল। সিহঁত দুয়োটাই খেলি থাকোঁতেই পংখী জোলনাখনৰ পৰা পিছলি পৰি গ'ল। মা! আৰে পংখী, তুমি এই জোলনাখনৰ পৰা কেনেকৈ পৰি গ'লা? নাজানো, মোৰ এনেকুৱা লাগিল মোক কোনোবাই ঠেলা মাৰি পেলাই দিলে। চুৰেলজনী সেই কোণতেই ৰৈ সিহঁত দুয়োটাকে চাই আছিল। কিন্তু পংখী, ইয়াত দেখোন একোৱেই নাই। তুমি ভিতৰলৈ যোৱা। এই ল'ৰাটোৱে দেখোন আকৌ জোলনাখনত উঠি আছে, তাৰ মানে ইহঁতক শিক্ষা দিব লাগিব। কিছু সময়ৰ পাছতে ৰাতি হ'ল আৰু ৰাতি হোৱাৰ লগে লগে চুৰেলজনীয়ে জোলনাখনৰ ওচৰতে এটা ডাঙৰ গাঁত খান্দিলে। এই ল'ৰাটো এতিয়াৰে পৰা মোৰ লগত থাকিব লাগিব। তই জোলনাখনত উঠি বহুত মজা কৰিলি। যেতিয়াই তই এই জোলনাখনত উঠিবি তেতিয়াই তই চিধাই আহি গাত পাবিহি। যেতিয়াই সুমন জোলনাখনত উঠিলে তেতিয়াই সি পিছলি আহি গাঁতটোত সোমাবলৈ ধৰিলে। তেতিয়াই সি জোলনাখনত ধৰি ল'লে। মা, ক'ত আছা? মোক বচোৱাহি, মই পৰিবলৈ ধৰিছো। তেতিয়াই সৰস্বতী পটাপট আহি সুমনৰ হাতত ধৰি ল'লে। আৰে শুনিছে, ক'ত আছে আপুনি? সোনকালে এইফালে আহক। কি হ'ল সৰস্বতী? সুমন এই গাঁতটোত কেনেকৈ ওলমি গ'ল? তাৰ পাছত চন্দন আৰু সৰস্বতীয়ে সুমনক গাঁতটোৰ পৰা উলিয়াই আনিলে আৰু সেই সকলোবোৰ গাঁতটোৰ ভিতৰৰ পৰা চুৰেলজনীয়ে চাই আছিল। আৰে এইবোৰ কি হৈ গ'ল? মই গাঁতৰ ভিতৰত মোৰ চিকাৰৰ বাবে ৰৈ আছিলো। মই এইবাৰ ফেইল হৈ গ'লো। সুমন, তুমি এই গাঁতটোৰ ভিতৰত কেনেকৈ সোমাইছিলা? আৰু এই গাঁতটো ইয়াত কেনেকৈ হ'ল? আমি চাগে গাঁতটো ধ্যান দিয়া নাছিলো। বাৰু, মই এই গাঁতটো সোনকালেই পুতাৰ ব্যৱস্থা কৰিম, ৰ'বা। সেইটো কৈ সকলোবোৰ শুবলৈ গুচি গ'ল। আধা ৰাতি হোৱাৰ লগে লগে পংখীৰ পানী পিয়াহ লাগিল, সেইবাবে তাই শুৱাৰ পৰা উঠিলে আৰু তেতিয়াই তাই বাগিচাখনৰ পৰা কিবা শব্দ শুনিলে আৰু তাই খিৰিকীয়েদি বাহিৰলৈ চালে আৰু তেতিয়াই তাই দেখিলে যে জোলনাকেইখন নিজে নিজে লৰচৰ হৈ আছে। আৰে, জোলনাখনত দেখোন কোনোৱেই নাই। তেতিয়াহ'লে জোলনাখন নিজে নিজে কেনেকৈ লৰচৰ হৈ আছে? আৰু এখন নহয়, দুয়োখন জোলনাই দেখোন লৰচৰ হৈ আছে। এইবোৰ কি হৈ আছে বাৰু? সেইবোৰ দেখি পংখীয়ে বহুত ভয় খালে আৰু তাৰ পাছত তাই গৈ মাকক সাবতি ধৰি শুই থাকিলেগৈ আৰু পিছদিনা ৰাতিপুৱা, মা দেউতা, মই ৰাতি যেতিয়া পানী খাবলৈ উঠিছিলো তেতিয়া এই জোলনাকেইখন নিজে নিজে লৰচৰ হৈ আছিল, যেনেকৈ ইয়াত মানুহ বহি আছে, কিন্তু ইয়াত কোনোৱেই নাছিল। পংখী, বতাহৰ কাৰণে চাগে জোলনাকেইখন নিজে নিজে লৰচৰ হৈ আছিল। তুমি চাগে কিবাহে দেখিলা। তাৰ পাছত চন্দনে সেই গাঁতটো বন্ধ কৰি পেলালে আৰু তাৰ পাছত পংখী আৰু সুমন সেই বাগিচাখনলৈ আহিল। পংখী বা, তুমি সঁচাকৈয়ে কৈ আছিলা নেকি বাৰু? সুমন, মই নিজ চকুৰে এই জোলনাকেইখন জ্বলি থকা দেখিছিলো। তুমিতো মোক বিশ্বাস কৰা, মোৰ এই বাগিচাখনলৈ আহিবলৈকে ভয় লাগিছে। পংখী বা, তেতিয়াহ'লে ব'লা আমি ইয়ালৈ আৰু কেইটামান ল'ৰা-ছোৱালী মাতি আনোগৈ। তেতিয়া আমাৰ ভয়ো নালাগিব আৰু ল'ৰা-ছোৱালীও বেছি হ'ব আৰু তেতিয়া খেলিও বহুত ভাল লাগিব। এইটোতো আৰু ভাল কথা। যা, তহঁতে আৰু ল'ৰা-ছোৱালী লৈ আহগৈ। মই গাঁতৰ ভিতৰতেই তহঁতলৈ অপেক্ষা কৰিম, মই মোৰ চিকাৰ কৰিবলৈ। তাৰ পাছত সুমন আৰু পংখী বাহিৰলৈ গ'ল। আমি ইয়ালৈ নতুনকৈ আহিছো, তোমালোক আমাৰ বন্ধু হবা আৰু আমাৰ ঘৰলৈ খেলিবলৈ আহিবা। নাই নাই, আমি নাযাওঁ, তোমালোকৰ ঘৰত ভূত আছে। আমাৰ মায়ে আমাক তালৈ যাবলৈ মানা কৰিছে। আৰে বা, এইবোৰ মিছা কথা। ভূত কিবা আমি দেখিছো নেকি? আৰু এই ঘৰটো বহুত দিনৰে পৰা বন্ধ হৈ আছিল, সেইবাবে জোলনা জ্বলিবয়ে পৰা নাছিলো। ব'লাচোন আজি আমি জোলনা জ্বলোঁগৈ। মই জোলনা জ্বলি বহুত ভাল পাওঁ আৰু ভূত বুলি একো বস্তুৱেই নাই। তাৰ পাছত চিন্তু আৰু পিংকি বাগিচাখনৰ ভিতৰলৈ সোমাই আহিলে আৰু জোলনাখন জ্বলিবলৈ ধৰিলে আৰু জোলনাখনৰ পৰা পিছলি সিহঁত দুয়োটা চুৰেলজনীয়ে আকৌ খান্দি থোৱা গাঁতটোৰ ভিতৰতে পৰিলেগৈ। ইমান দুখ পাইছো। আৰে ভাই, আমি এয়া কলৈ আহিলো? আমি গাঁতত কেনেকৈ পৰিলোহি? আৰে পংখী বা, ইহঁত দুয়োজন আকৌ কলৈ গুচি গ'ল? এতিয়াতো এই জোলনাখনতে খেলি আছিল।
নাজানো ক'ত গ'ল, ব'লাচোন বাহিৰত গৈ চাওঁগৈ। তাৰ পাছত সুমন আৰু পংখীয়ে সিহঁতক বাহিৰত বিচাৰিবলৈ ধৰিলে, কিন্তু সিহঁতক বিচাৰি নাপালে। সিফালে চুৰেলজনীয়ে সিহঁতক আহা মোৰ বন্ধুসকল, তোমালোকক ইয়ালৈ ৱেলকাম। আৰে ভূত ভূত নহয় ভূতুনি। মই তোমাক কোৱা নাছিলো ইয়াত ভূত আছে বুলি। তোমালোকৰ খেলিবলৈ মন, তোমালোকে দেখোন মোৰ লগতেই খেলিব পাৰিবা, কিন্তু তাৰ আগতে তোমালোক মৰিব লাগিব। পিছলৈ ঘূৰি চোৱাচোন, সিহঁতবোৰো মোৰেই বন্ধু হয়। তাৰ পাছত পিংকি আৰু চিন্টুৱে পিছলৈ ঘূৰি চালে আৰু তেতিয়াই সিহঁতে এজনী ছোৱালী আৰু এটা ল'ৰাক দেখিলে আৰু সিহঁত দুয়োটা ভূত আছিল আৰু খুব জোৰকৈ হাঁহি আছিল। আমাক ইয়াৰ পৰা যাবলৈ দিয়ক, আমি আৰু কেতিয়াও ইয়ালৈ জোলনা জুলিবলৈ নাহো। তোমালোকে ভয় নকৰিবা, তোমালোক মৰাৰ পাছত আমি সকলোৱে একেলগে মিলি খেলিম আৰু ৰাতি হোৱাৰ লগে লগে আমি সকলো বাগিচাখনলৈ গৈ জোলনা জুলিম। মা, মোৰ বহুত ভয় লাগিছে, মোক বচোৱাহি। সিফালে পিংকি আৰু চিন্টুক বিচাৰি নাপাই সিহঁত পিংকিৰ ঘৰলৈ গ'ল। তোমালোকে মোৰ ল'ৰা ছোৱালীকেইটা তোমালোকৰ বাগিচাখনলৈ কিয় লৈ গ'লা? সেই বাগিচাখনত ভূত আছে, ব'লা এতিয়া সোনকালে। ৰেখা দৌৰি দৌৰি সৰস্বতীৰ ঘৰলৈ গ'ল। আৰে বৌ, আপোনালোকে এই ঘৰটো কিয় কিনিলে? এই ঘৰটোত ভূত আছে, এজনী সৰু ছোৱালীৰ আত্মা আছে ইয়াত। এইবোৰ আপুনি কি কৈ আছে? এনেকুৱা হ'বই নোৱাৰে। মোৰ দুয়োটা ল'ৰা ছোৱালী নাইকিয়া হৈ আছে, আপোনাৰ বাগিচাখনতে খেলি আছিল। তাৰ পাছত সকলোবোৰ বাগিচাখনলৈ গ'ল। হয়তো সিহঁত দুয়োটা এই গাঁতটোৰ ভিতৰতেই পৰিল। তাৰ মানে সেই চুৰেল ছোৱালীজনীয়ে মোৰ দুয়োটা ল'ৰা ছোৱালীকে এই গাঁতটোৰ ভিতৰলৈ লৈ গ'ল। এতিয়া মোৰ দুয়োটা ল'ৰা ছোৱালীকে মাৰি পেলাব। খুৰী, আপুনি ভয় নকৰিব, মই এতিয়াই এই গাঁতটোৰ ভিতৰলৈ সোমাই যাম আৰু মোৰ দুয়োজন বন্ধুকে লৈ আহিমগৈ। তুমি একো কৰিব নোৱাৰা, সেইজনী চুৰেল হয়। সেই চুৰেলজনীয়ে আগতেও গাঁৱৰ ল'ৰা ছোৱালীবোৰক মাৰি থৈছে। হে ভগৱান, মোৰ ল'ৰা ছোৱালীকেইটাৰ এতিয়া কি হ'ব বাৰু? ৰেখাৰ কন্দাৰ শব্দ শুনি ৰেখাৰ স্বামীও তালৈ আহিল। আৰে ৰেখা, কি হ'ল তোমাৰ? তুমি কিয় কান্দি আছা? ৰেখায়ে তেওঁৰ স্বামীক সকলোবোৰ কথা ক'লে। হে হৰি, এই গাঁওবুঢ়াজন তাৰমানে কেতিয়াও সলনি নহয়। তেওঁতো এইবোৰ কথা জানে, তথাপিও আপোনালোকক এই ঘৰটো বেচি দিলে। আপোনালোকৰ ইয়াত একো ভুল নাই। আচলতে সেই চুৰেল ছোৱালীজনী গাঁওবুঢ়াজনৰ জীয়েক আছিল। ছোৱালীজনী পঢ়া শুনাত একেবাৰেই বেয়া আছিল। এবাৰ ছোৱালীজনীয়ে পৰীক্ষা বেয়া কৰিলে, সেইবাবে দেউতাকে ছোৱালীজনীক মাৰি এই বাগিচাখনতে পুতি থৈ গুচি গ'ল। তেতিয়াৰে পৰা সেই ছোৱালীজনী এই বাগিচাখনত ঘূৰি ফুৰে আৰু এতিয়া চাগে গাঁওবুঢ়াজনে আপোনাক এই ঘৰটো বেচি ইয়াৰ পৰা ক'ৰবালৈ পলাই গুচি গ'ল। দেউতা, মই চুৰেলজনীৰ সৈতে বান্ধৱী হৈ সকলোবোৰ ঠিক কৰি দিম, তুমি মাত্ৰ মোক ভিতৰলৈ যাবলৈ দিয়া। পংখী আৰু সুমনে বহুত জেদ কৰাৰ বাবে চন্দন মান্তি হৈ গ'ল। ঠিক আছে, হ'ব বাৰু, কিন্তু ময়ো যাম তোমালোকৰ লগত। তাৰ পাছত তিনিওজন গাঁতটোৰ ভিতৰলৈ সোমাই গ'ল আৰু চুৰেলজনীক দেখি সিহঁত বহুত আচৰিত হৈ গ'ল। আৰে বাহ, তহঁত সকলোবোৰ আহিলি মোৰ হাতত মৰিবলৈ। আমি দুয়োজন তোমাৰ বন্ধু হ'বলৈ আহিছো। আমি তোমাৰ কথা সকলোবোৰ গম পাওঁ। তোমাৰ দেউতাই যে তুমি পৰীক্ষাত ফেইল কৰাৰ বাবেই যে তোমাক মাৰি পেলালে, তোমাৰ লগত কিন্তু বহুত বেয়া হ'ল। তাৰ পাছত চুৰেলজনীয়ে ক'লে, মই তোমালোকৰ বন্ধু হ'ম, তোমালোকক মোৰ বহুত ভাল লাগিছে, কিন্তু তোমালোকৰ হাতত এইটো কি বস্তু? এয়া আমাৰ বন্ধুত্বৰ আৰম্ভণি বুলি ভাবক। এই চৰবতৰ বটলটো আপোনালৈ আনিছো, এয়া আপুনি উপহাৰ বুলি ভাবক। তেতিয়াহ'লে মোক খাবলৈ দিয়াচোন, এইটো খাই চাগে বহুত ভাল লাগিব। যেতিয়াই চুৰেলজনীয়ে খাবলৈ ধৰিলে, তেতিয়াই চুৰেলজনী জ্বলিবলৈ ধৰিলে। তোমালোকে এইবোৰ মোক কি খুৱাই দিলা? চৰবতৰ বটলটোত গংগাজল মিলোৱা আছিল। সেইখিনি খাই চুৰেলজনী আৰু অন্য ভূতৰ ল'ৰা ছোৱালীবোৰো জ্বলি ভস্ম হৈ গ'ল আৰু পিংকি আৰু চিন্টু ভালে ভালে বাচি গ'ল।